নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে। মই আজি অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ বহুত দিনৰ মূৰত ৰেচিপি ভিডিঅ'লৈ। ফুলকবি আলু বিলাহী একেলগে কাটি ৰেডি কৰি ৰাখিছোঁ। ইফালে ৰেডি কৰি ৰাখিছোঁ পিঁয়াজ, লগতে 2 ফুটমান কেঁচা নহৰু, লগতে শুকান জলকীয়া। কেৰাহীত তেল গৰম হ'ব দি থৈছোঁ। যিহেতু কেৰাহীত তেল গৰম হৈ আছিলে, সেয়ে কাটি ৰখা পিঁয়াজ, নহৰু আৰু শুকান জলকীয়াখিনি এড কৰি দিলোঁ। সম্পূৰ্ণ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেদৰে মই ভাজি ল'ম। পিঁয়াজখিনি এয়া দেখিবলৈ পাইছোঁ, পিঁয়াজখিনি সম্পূৰ্ণ ৰঙচুৱা হ'বলৈ ধৰিছে। আৰু যিহেতু পিঁয়াজখিনি সম্পূৰ্ণ ৰঙচুৱা হৈ গৈছে, সেয়ে মই ৰেডি কৰি ৰখা ফুলকবি আলু বিলাহীখিনি একেলগে এড কৰি দিছোঁ। যিহেতু মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, সেয়ে তেল গৰম হ'ব দিয়াতে মই নিমখ এড কৰি দিছিলোঁ। এতিয়া এড কৰি দিছোঁ হালধি। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধি এড কৰি দিব। নিমখ হালধিখিনি সম্পূৰ্ণ মিক্স হোৱালৈকে এনেদৰে মই ভাজিখন লৰাই আছোঁ। যিহেতু নিমখ হালধিখিনি সম্পূৰ্ণ মিশ্ৰণ হোৱালৈকে এনেদৰে ভাজি ল'ম। অকণমান সময় ঢাকি ৰাখিম। এয়া ভাজিখন অলপ সময় ঢাকি ৰখাৰ পাছত দেখিবলৈ পাইছে, মই ঢাকনিখন আঁতৰাই দিছোঁ। এতিয়া অকণমান মই পানী এড কৰি দিম। এয়া সাধাৰণ পানী এড কৰি দিছোঁ ফুলকবি আৰু আলুখিনি সিজিবৰ কাৰণে। পানীটো সম্পূৰ্ণ শুকুৱাই দিম, যিহেতু মই ভাজি বনাম। এয়া পানীখিনি এড কৰি দিয়াৰ পাছত দেখিবলৈ পাইছে, সম্পূৰ্ণ এনেদৰে মই গোটেইখিনি মিহলি কৰি অলপ সময় লৰাই দিম। কাৰণ নিমখ হালধিখিনি সম্পূৰ্ণ ভাজিখনত সোমাব লাগিব। সেইবাবে এনেদৰে অকণমান সময় লৰাই পেলাই মই আকৌ পুনৰবাৰ ভাজিখন ঢাকি ৰাখিম। সম্পূৰ্ণ পানীখিনি শুকাই যোৱালৈকে। পানীখিনি একেবাৰে যিহেতু শুকুৱাই দিম, যিহেতু ভাজি বনাম। এতিয়া মই অকণমান এনেদৰে লাৰি পেলাই ভাজিখন ঢাকি ৰাখিম। এয়া আজি মোৰ ফুলকবি আলু বিলাহী ৰেচিপিটো সম্পূৰ্ণ খবৰ হৈছে। আৰু অকণমান উতল অহাৰ পাছতে মই কাঢ়ি ৰাখিম। আপোনালোককো দেখুৱালোঁ। আৰু আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ। লগতে এনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপি ভিডিঅ'ৰ লগতে আৰু কিছুমান মই ফেচবুকৰ লগত জড়িত থকা কিছুমান ভিডিঅ' আপোনালোকৰ মাজত এৰিম বুলি ভাবিছোঁ। যদিহে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে, তেতিয়া নিশ্চয় ভাল লাগিব। আৰু তেতিয়া এনেদৰে কাম কৰি আগুৱাই যাবলৈ ভাল লাগিব। আৰু নিজেই ভিডিঅ'বিলাক ক্ৰিয়েট কৰিবলৈ তেতিয়া মটিভেশ্যন পাম আমি। তেতিয়া আমি ভিডিঅ' বনাই ভাল লাগে। এয়া মোৰ সম্পূৰ্ণ আজি ফুলকবি আলু বিলাহী ৰেচিপিটো সম্পূৰ্ণ হৈ গৈছে। আৰু যিসকলে মোৰ ভিডিঅ'টো একেবাৰে সম্পূৰ্ণ শেষলৈকে চালে, প্ৰথমৰ পৰা শেষলৈকে চালে, তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আগলৈ আকৌ লগ পাম এনেকুৱা ধৰণৰ নতুন নতুন ৰেচিপি ভিডিঅ' লৈ। যিহেতু ফুলকবি আলু বিলাহী সকলোৱে বনায়, তথাপিতো সকলোৱে বনোৱাৰ টেকনিকবিলাক অলপ বেলেগ ধৰণৰ, সকলোৱে বনোৱাৰ ছিষ্টেমবিলাক অলপ বেলেগ ধৰণৰ, সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মই কেনেদৰে বনাওঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এইটো কোনো ডাঙৰ কথা নহয়। ফুলকবি আলু বিলাহী নবনোৱাকৈ কোনো মানুহ থকা নাই। তথাপিতো মই যিখিনি বনাইছোঁ তাকেই আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। কোনো যাতে দায় দোষ নধৰে। যিহেতু এইটো কোনো নতুন ৰেচিপি ভিডিঅ' নহয়, একেবাৰে নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আহিবলৈ মই খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। এয়া সম্পূৰ্ণ হৈ গৈছে। এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ হৈ গৈছে। আজিলৈ মই মোৰ ৰেচিপি ভিডিঅ'টো যিহেতু হৈ গৈছে, আজিলৈ ইমানতে মোৰ ৰেচিপি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ এবাৰ কৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে, তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আগলৈ আকৌ লগ পাম, ধন্যবাদ জনাইছোঁ।